যে মন্ত্ৰীৰ কথাটো ডাঙৰ কথা নহয়। BTC উন্নয়ন হ'ব লাগে, BTC বাজেট বঢ়াই দিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ। মই অলৰেডি এইটো মই দিছপুৰ আৰু দিল্লীক মই জনাই দিছোঁ। এতিয়া আমি যেহেতু দিছপুৰৰ চৰকাৰ বনাবলৈ গৈ আছে, মন্ত্ৰীটো ডাঙৰ কথা নহয়, মেইন ইছ্যুটো হ'ল BTC উন্নতি কৰিব লাগে। চবেই বিচাৰিব, ব্যক্তিগতভাৱে মন্ত্ৰী বিচৰাটো ডাঙৰ কথা নহয়, সেইবিলাক চবেই বিচাৰিব। অকল মোৰ ৱাইফ শিউলি মহিলাৰী যিয়ে নহয়, চবেই বিচাৰিব। কিন্তু অধিকাৰ আছে, কোৱা নোকোৱাটো বেলেগ কথা। কিন্তু আমাৰ কথাটো হ'ল BTC উন্নয়ন কৰাটো 1 নম্বৰ এজেণ্ডা। কোকৰাঝাৰ সমষ্টিৰ নৱনিযুক্ত বিধায়ক তথা আপোনাৰ পত্নী শিউলি মহিলাৰীয়ে কৈছে যে কোকৰাঝাৰত এখন কেবিনেট মিনিষ্টাৰ লাগিব, দাবী কৰিছে। তেনে ক্ষেত্ৰত আপুনি কি ক'ব? আমি যোৱা ওদালগুৰিৰ পৰা আৰম্ভ কৰি 3 দিন ধৰি আজিলৈকে আমাৰ আজি গোসাইগাঁও আছে, ইয়াৰ পিছত কোকৰাঝাৰ আছে, ইয়াৰ পিছত বিজনী আছে, ইয়াৰ পিছত আৰু পৰ্বতজৰা। ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু চাব ডিভিজন হিচাপে মই ঘূৰি আছোঁ। ইলেকশ্যন জিকাৰ পিছত আমাৰ দলৰ যিমান নেতা কৰ্মীসকল আছে সকলোৰ লগত মই দেখা কৰাটো আমাৰ বিপেড দলৰ দায়িত্ব। যিহেতু বহুত পাব্লিকে, বহুত ৰাইজে, সকলো জাতি জনগোষ্ঠীয়ে, সকলো শ্ৰেণীৰ ৰাইজে আমাক বহুত কষ্ট কৰি পেলাই জিকাই দিছে, আমাক বহুত মৰম কৰিছে। তো আমি জিকি যোৱাৰ পিছত ৰাইজৰ হৈ কেনেকৈ কাম কৰিব লাগিব, মই আমাৰ দলৰ কৰ্মীসকলৰ লগত আলোচনা কৰি আহিছোঁ। আৰু আজি মই গোসাইগাঁৱতো সেইটো একে কথাই কৈছোঁ যে এতিয়া আমি যেহেতু দিছপুৰৰ চৰকাৰ বনাবলৈ গৈ আছে, মন্ত্ৰীটো ডাঙৰ কথা নহয়, মেইন ইছ্যুটো হ'ল BTC উন্নতি কৰিব লাগে। চবেই বিচাৰিব, ব্যক্তিগতভাৱে মন্ত্ৰী বিচৰাটো ডাঙৰ কথা নহয়, সেইবিলাক চবেই বিচাৰিব। অকল মোৰ ৱাইফ শিউলি মহিলাৰী যিয়ে নহয়, চবেই বিচাৰিব। সেইটো অধিকাৰ আছে, কোৱা নোকোৱাটো বেলেগ কথা। কিন্তু আমাৰ কথাটো হ'ল BTC উন্নয়ন কৰাটো 1 নম্বৰ এজেণ্ডা, 1 নম্বৰ প্ৰায়ৰিটি। ইয়াৰ পিছত মন্ত্ৰী কথা সেইটোৱে। তো এতিয়া আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু চাব ডিভিজন হেডকোৱাৰ্টাৰত মই এই মে' আৰু জুন মাহৰ ভিতৰত 10টা চাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মই ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং মই কৰিম। PWD হওক বা PNRD হওক বা লেণ্ড ৰেভিনিউ হওক বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, গোটেই ডিপাৰ্টমেণ্টটো লৈ পেলাই মই ৰিভিউ মিটিং কৰিব। যিহেতু আমাৰ কামটো এতিয়া চৰকাৰ হৈছে, ৰাইজৰ হৈ আমাৰ কাম কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে ডিপাৰ্টমেণ্টেল ৰিভিউ কৰি পেলাই কোনটো এই বছৰত কৰাটো বেছি ভাল হ'ব, কিছুমান কাম হয়তো নেক্সট ইয়াৰত কৰিলেও হ'ব পাৰে। সেইকাৰণে মই এইবিলাক ৰিভিউ মিটিং কৰি অলৰেডি আমাৰ কৰ্মীসকলক মই জনাই দিছোঁ। কথা এইটো দিছপুৰতো আপোনালোকৰ চৰকাৰ, BTCতো NDA চৰকাৰ, এতিয়া চুবুৰীয়া ৰাজ্য BTCতো লাগি থাকে, পশ্চিমবংগতে এতিয়া ক'বলৈ গ'লে আপোনালোকৰ চৰকাৰ। তেনে ক্ষেত্ৰত আপোনালোকৰ উন্নয়নৰ যাত্ৰা কেনেকুৱা হ'ব গৈ? বিৰাট ভাল হ'ব। মই সেইটোৱে অপশ্যন দিছোঁ যে মন্ত্ৰীৰ কথাটো ডাঙৰ কথা নহয়, BTC উন্নয়ন হ'ব লাগে, BTC বাজেট বঢ়াই দিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ। মই অলৰেডি এইটো মই দিছপুৰ আৰু দিল্লীক মই জনাই দিছোঁ। মন্ত্ৰী দিলেও নহ'ব, নহ'লেও আপুনি থাকাকালীন কিছুমান কাম ইয়াতে হৈছে, কিন্তু যোৱা 5 বছৰে এইবিলাকৰ ৰক্ষণাবেক্ষণ কৰা নাই। এইবিলাকে সেইটো এইকাৰণে ভৱন, গোসাইগাঁও শ্মশান, শ্ৰীৰামপুৰ সেইটো কাৰণে আমি ৰিভিউ কৰিলে, যেতিয়া নেকি ৰিভিউ কৰিব ডিপাৰ্টমেণ্টেল অফিচাৰসকলক লৈ, তেতিয়া সেইবিলাক সমস্যা ডাইৰেক্ট ডিপাৰ্টমেণ্ট অফিচাৰসকলে বা এই অঞ্চলত থকা MCLA, EM, MLA সকলে মোক জনাবই ফৰ্মেলি, তেতিয়া কাম আৰম্ভ হ'ব।